দহি বাতিবলৈ আমাক লাগিব প্ৰথম গুলি, কেঁচি, বেজি আৰু সূতা। সূতাটো মই পাট সূতা লৈছোঁ। ইয়াত ডলি গুলিও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই ইয়াত প্ৰয়োজন অনুসৰি উলিয়াই লৈছোঁ। আপোনালোকক কিমানকৈ দিয়ে মানে কিমান ডাঙৰকৈ দিয়ে দহিটো, তাৰ মতে আপোনালোকে সূতাখিনি উলিয়াই ল'ব। এনেকুৱা নেচা সূতা আপোনালোকে দোকানত কিনিবলৈ পাব। ইয়াৰ পৰা মই কাটি উলিয়াই লৈছোঁ। নহ'লে আপোনালোকে এনেকুৱা ডলি গুলি ব্যৱহাৰ কৰিব, দুইটাই ভাল হয়। মই ইয়াত পাট সূতাটো লৈছোঁ। এতিয়া চাদৰখনৰ ওপৰত গধুৰ বস্তু এটা থৈ ল'ম, যাতে বেজিটো সোমোৱালে চাদৰখন পিছলি নাহে। তাৰপাছত এনেদৰে বেজিটো লৈ সূতাডাল সোমোৱাই দিম। ইয়াত মই 3টা গাঁঠি দি লৈছোঁ। আপোনালোকে যিমান দীঘল কৰিব বিচাৰে দহিটো সিমানটো দিব, 6টা 7টাকৈও দিব পাৰে। তেতিয়া অলপমান দহিটো তলত ওলমি থাকে, আৰু মই বেছি ওলমোৱা নাই, অলপমানকৈ দিছোঁ। এতিয়া এনেদৰে সূতাখিনি ইয়াত ওপৰত দি ল'ম। এতিয়া এনেদৰে সূতাখিনি ৰছীডালৰ ওপৰত দি ল'ম। ইয়াতো 3টা গাঁঠিয়ে দিম। এতিয়া সূতাখিনি এনেকৈ তললৈ আনি আঙুলিটোৰ তলেৰে সূতাডাল নি বেজিটো ভৰাই দিব লাগিব। এনেকৈ 3টাই দিম গাঁঠি। ভালদৰে চাব ভিডিঅ'টো, বুজি পাব। ইমান টান নহয়, সহজ দহি বাতিবলৈ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰি দিব। কোনোবাই যদি নতুন মোৰ চেনেলত, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। এতিয়া বেজিটো ওপৰৰ পৰা ভৰাই দিব, যাতে সূতাকেইডাল ওলাই নাথাকে। এতিয়া দহিখিনি সমানকৈ কাটি ল'ম। এতিয়া দুআঙুলকৈ জোখটো লৈ ল'ম, নহ'লে আপোনালোকে স্কেলৰ সহায়ত লৈ ল'ব জোখটো সমানকৈ। মই এনেদৰে দুআঙুলকৈ দি লৈছোঁ জোখটো।
এতিয়া সম্পূৰ্ণ হৈ গ'ল চাদৰখন। চাই লওক কেনেকুৱা লাগিছে দহি। কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু বেয়া হ'লেও জনাব, ভাল কৰিবলৈ চেষ্টা কৰিম।